हेलो गाइस কি খবৰ আপোনালোকৰ গাইস আশা কৰো আপোনালোক সবে ভালে আছে আমি আল্লাহৰ ৰহমতে আমি সবে ভালে আছো গাইস মোৰ আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলো কি কৰিম আপোনালোকক সব দেখাম গাইস প্লিজ আপোনালোক চাই থাকক ভিডিওটো স্কিপ নকৰাকে গাইস এয়া চাহ বহালো এতিয়া মই নিমখ চাহপাত আৰু চেনি দিলো এয়া মোৰ চাহ হৈ গৈছে এতিয়া মই আধা লিটাৰ পানী খাই লম গাইস আজি ৰঙা চাহ দি বিস্কুট নাখাওঁ সেইকাৰণে মই আটা লৈছোঁ আটাখিনিত মই নিমখ আৰু পানী দি অলপ ঢিলাকৈ ফেটি লৈছোঁ কাৰণ মই পাতলকৈ ৰুটি বনাম মই গেছৰ তাৱাটো বহাই দিলোঁ পানী খোৱা হৈ গ'ল এতিয়া মই ৰুটি ভাজোঁতে মোৰ সময় হৈ যাব চাহ খোৱা কাৰণ মই পানী খাই অলপ সময় দেৰি কৰিম তাৱাটো গৰম হৈ গৈছে এতিয়া মই ৰিফাইন তেল দিলোঁ চাই থাকক মই এতিয়া পাতলকৈ ৰুটিখিনি বনাই লওঁ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways. এয়া মোৰ ৰুটি ভাজা হৈ গ'ল এনেকৈ মই বাকিবিলাকো ৰুটি ভাজি ল'ম Hold me close. আমিও ৰুটি চচ দি ভাল পায় তাইক চচ দি অলপ চাহ দি আহোঁ চাহখিনি ইফালে আৰু এটা ৰুটি ভাজা হৈ গ'ল মই মানুহটোক দি আহোঁ এয়া এইটো বাবুৰ কাৰণে ভাজি আছোঁ অলপ ঘি দি বাবু জেলি দি খায় এয়া বাবুটো ভাজা হৈ গ'ল এতিয়া মই খাম মোৰ কাৰণে বাকী আছোঁ গাইস মই ৰুটিটো চচ দি খাবৰ কাৰণে লৈছোঁ এয়া মই চচ লৈছোঁ গাইস আৰু কেতিয়ালৈ আমি খাম এয়া মোৰ চাহ খোৱা হৈ গ'ল এতিয়া মই চাহ খোৱা বাচনখিনি ধুই ল'ম মোৰ বাচনখিনিও ধোৱা হৈ গৈছে ইফালে ভাত বহাই দিলোঁ মই ভাত চাত বহাই পাকঘৰটো অলপ চাফা কৰিলোঁ ইফালে ঘৰটো অলপ চাফা কৰিলোঁ ৰুমটো এইফালে বহা ৰুমটো অলপ চাফা কৰিলোঁ হেল্ল' গাইজ ফাইনেলি ঘৰৰ কাম চাম শেষ কৰিলোঁ হাজবেণ্ডক ডিউটিলৈ ওলাই দিলোঁ আৰু ভাত চাত খোৱালোঁ ময়ো ঘৰ চৰ সাৰি ল'লোঁ আৰু ইফালে আমি এঠাইলৈ যাম আপোনালোক ক'ত যাম ক'লৈ যাম আপোনালোকক পিছত দেখাম প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব গ'ল এতিয়া মই অলপ চাহ খাই ল'ম গাখীৰ চাহ আহক তেতিয়াহ'লে খাবা চাহ খাবা চাহ খাবা চাহ খোৱা হৈ গ'ল দেওবাৰ কাৰণ তাই অলপ মেহেন্দি লগাবলৈ গৈছোঁ ওচৰতে ঘৰতে তাই ইচ্ছা পেহীৰ ওচৰত মানে দুদিন পৰীক্ষা আছিলে আজি চানডে যিহেতু পৰীক্ষা নাই তাই সময় নাপালে মেহেন্দি লগাবলৈ সেইকাৰণে এতিয়া গৈছে মেহেন্দি লগাবলৈ মেহেন্দিটো লগাই আহক তেতিয়াহ'লে আপোনালোক চাই থাকক প্লিজ ভিডিঅ'টো স্কিপ নকৰিব মেহেন্দি লগাই আহিলা বা চাহ বহুত ধুনীয়া হৈছে কোনে লগাই দিছে কোৱা পেহী এইজনী কোন তোমাৰ কি হয় হাই বুলি কোৱা মানে
মইনা কি পিন্ধি যাবা লং স্কাৰ্ট লামিয়া কি পিন্ধি যাবা তেতিয়াহ'লে গাইজ আপোনালোক চাই থাকক এইয়া গিফ্ট আহি গৈছে গিফ্টটো মানুহটো দি থৈ মানে এওঁ গুচি গ'ল গাইজ গিফ্টটো চাই গমেই পাইছে কিজানি আমি ক'ত যাম তথাপি আপোনালোক চাই থাকক ক'লৈ যাওঁ ক'ত যাম আপোনালোক চব গম পাব এয়া মই গাইজ এয়া ৰেডি হৈ গ'লোঁ ভাবিছিলোঁ মোৰ মানুহটো আহি নাপাব কিন্তু এওঁ আহি পাইছে এওঁ ডিউটিতে আজি শেষ হৈ গৈছে এয়া মোৰ মানুহটো ৰেডি হৈ গৈছে বাবুটো ৰেডি হৈ গৈছে আহা লামি এইফালে আহা এয়া মোৰ লামিয়া ৰেডি হৈ গৈছে চাইছেনে আহা তোমাক আহক তেতিয়াহ'লে আমি যাই থাকোঁ ক'লৈ গৈ আছোঁ আপোনালোক এতিয়া গমেই পাব বলক তেতিয়াহ'লে আমি যাই থাকোঁ এয়া ছোৱালীজনী ৰেডি হৈ গৈছে খাই দিবি গাইছ ওলাই আছোঁ চাই থাকক তলা লগালোঁ এয়া আমি গৈ আছোঁ খোজকাঢ়ি যাম চাই থাকক অঁ ভালে চোৱা আমি আহি পালোঁ গাইজ গম পালে আমি ক'ত আহি পাইছোঁ এয়া কইনা আমি বিয়াত আহিছোঁ কইনা গাইজ কৈছিলোঁ নহয় ক'ত আহিম গাইজ আজি মানে বিয়াত আহিছোঁ আপোনালোক চালেই গম পালে ইমান বহি থাকিব নহয় ইমান বহি আছে না ইমান বহি থাকে এইটো মোৰ বাবু এইটো বাবু গাইজ মোৰ লগত বহি আছে এজনী মোৰ মামী আৰু এজনী মামীৰ ছোৱালী আমি একেলগে বহিলোঁ Hold me close till I get up. Time is ৰেনুমা খাই দিয়া এয়া আমি বহিলোঁ খাবলৈ এয়া পানী এইফালে মোৰ লামিও বহিছে খাবলৈ দালি ল'বা গাইজ ভাত খোৱা হৈ গ'ল এতিয়া খাম মিঠাই আৰু দৈ গাইজ ভাত চাত খাই অলপ বহিলোঁ আমাৰ ওচৰৰে হয় খাই দিয়া গাইজ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম খাই দিম ইশা হাই দিয়া হাই এতিয়া আমি যামগৈ অলপ তেতিয়াহ'লে আমি যাওঁ থাকা ব'লা হা হাই দিয়া তুমি তেতিয়া হাই দিয়া নাই ব'লা যাওঁ গাইছ আমি গুচি গৈ আছোঁ যোৱা এইফালে লামিয়া লামিয়া যোৱা গাইছ এয়া চাইছেনে কিমান ধুনীয়া চৰাই এইটো চৰাইৰ কি নাম প্লিজ আপোনালোক কমেণ্ট কৰি জনাব অঁ চাইছে কিমান ধুনীয়া ন আমি খোজকাঢ়ি গৈ আছোঁ ঘৰলৈ গৈ আছোঁ মাইনা ন এতিয়া আমি ঘৰলৈ যাম গাইজ প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আমি ঘৰলৈ যাওঁ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব বাই বাই মানে কোৱা বাই হেল্ল' গাইজ এই মোৰ আণ্টিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ গাইজ ক'ত গৈছিলোঁ গম পালে
এতিয়া ঘৰলৈ আহিলোঁ, কাপোৰ চাপোৰ খুলিলোঁ, এতিয়া অলপ ফ্ৰেছ হ'ম। প্লিজ গাইজ ভিডিঅ'টো চাই কেনে পালে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।